হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো কিছু ব্যক্তিক্ৰমী বুলি এই কাৰণেই ক'লোঁ যে আজি বিভিন্ন ধৰণৰ ৰেচিপি দেখিবলৈ পাব। সহজ ৰেচিপি, মণিপুৰী ৰেচিপি আৰু অসমীয়া ৰেচিপিৰ সংমিশ্ৰণ দেখিবলৈ পাব। প্ৰথমে যাওঁ দত্ত বাইদেউৰ ওচৰলৈ। এয়া চাওকচোন, দত্ত বাইদেউৰ গাৰ্ডেনখন ইমান ধুনীয়াকৈ ৰাখিছে। বাইদেউ কি বনাই আছে? আৰু কিমান দেৰি আছে হ'বলৈ? লাগিব আৰু এই খালে ভালকৈ আধা ঘণ্টামান লাগিব। কি বহালোঁ উতল আহিছে। অকণমান সময় থাকিলে ভাল হ'ব। ঠিক আছে, বনাই থাকক। ঠিক আছে। এতিয়া আহিলোঁ জয়া বাইদেউৰ ওচৰলৈ। তেখেতে বনাব এই মাছৰ কাৰীখিনি। আহকচোন চাওঁ কেনেকৈ বনায়। এই মটৰখিনি দেখিছেনে? এইখিনি ভালকৈ ধুই গোটাই গোটাই দি দিছে। জয়া বাইদেউ মাছৰ তৰকাৰী হ'ল? হৈছে এতিয়া ভালে ভালে। বা বৰ ধুনীয়া হৈছে দেই দেখিবলৈও। কিন্তু এতিয়া খাবলৈ ভাল হ'লে ভাতটো আহিলে এইফালে এতিয়া মই বনাম এগ কাৰী। প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ। এনেদৰে ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু আনফালে গ্ৰেভিটোৰ কাৰণে মই ল'ম পিঁয়াজ, বিলাহী, আদা, নহৰু, কাজু, হালধি, নিমখ, জিৰা পাউডাৰ। আৰু সৰু ল'ৰা ছোৱালী আছে যিহেতু সেইকাৰণে মই জ্বলা দিয়া নাই। এইখিনি ভালদৰে ভাজি ল'ম। ভাজি যেতিয়া হ'ব ঠাণ্ডা কৰি মিক্সিত এটা পেষ্ট বনাই ল'ম।
এইফালে হৈ গ'ল এগ কাৰী। এইফালে চাওঁগৈ জোনালী বাইদেৱে কি বনাইছে। দাইল বনাইছোঁ। দাইলত তেল দিছোঁ, তেল মাৰিছোঁ। এইফালে চাওঁ আমাৰ মনাবাই কি বনাইছে। কি বনাইছে মনাবা? এয়া মই পানীলাও আৰু মাছৰ মূৰেদি খাৰ বনাইছোঁ। বঢ়িয়া। এয়া দেখিবলৈ কি ধুনীয়া হৈছে। আপুনি খাৰত হালধি দিছেনে? নাই খাৰত হালধি দিব নালাগে। হয়। খাৰত হালধি দিলে বেয়া। খাৰ আৰু হালধি হ'ল সপিনী। সেইকাৰণে খাৰ বনালে হালধি দিব নালাগে। বা বঢ়িয়া। হয়তো এইখিনি আমি মণিপুৰী আমেটপি, এইটো আমেটপি বুলি কয়। শুকানকৈ মানে সেইটো পিটিকা, তাৰমানে আমেটপি মানে পিটিকা অসমীয়াত। আৰু ইয়াৰ কাৰণে লাগিব জ্বলা, পিঁয়াজ আৰু অকণমান ধনিয়া লাগিব। আৰু এই শুকান মাছটো মই পুৰি আনিছোঁ। পুৰি কিন্তু মই ধুই দিছোঁ দেই। মানে পুৰাৰ আগতে ধুলে কি হয় চব ভাঙি যায়, সেইকাৰণে মই পুৰাৰ পিছত এনেকুৱা বস্তুটো মই ধুইছোঁ। এই বস্তুটো এতিয়া মই যোনে জ্বলা নাখায় তেওঁৰ কাৰণে মই অলপ কম জ্বলা দি বস্তুটো মই আগতে এইটো ওলাই লওঁ। আৰু এটা এইখিনি কম জ্বলা, যোনে কম জ্বলা খাব তেওঁৰ কাৰণে। এইটো আমাৰ যোনে জ্বলা খাব নোৱাৰে তেওঁৰ কাৰণে এইখিনি মই হাতেৰে দিওঁ। আচলতে এইখিনি বস্তুটো হাতেৰে হেৰি কৰিলে ভাল লাগে আৰু বস্তুৰ টেষ্টটো, কিন্তু জ্বলাৰ ভয়ত মই প্লাষ্টিক কৰিছোঁ। তাৰপিছত এতিয়া মই এইখিনি মই আলাদা বেলেগকৈ থৈ দিওঁ, এইটো জ্বলা কম। আৰু এইখিনি আমি জলকীয়া অলপ নিমখ লাগিব দেই, নিমখ নাইকিয়া হ'ল। ইয়াতে এইখিনি বেছি পৰিমাণে দিলেও বস্তুটো তিতা লাগে। এইখিনি মই 4টা দিছোঁ, 4টা দিছোঁ, 4টা দিছোঁ। আৰু অলপ আৰু নিমখ লাগিব মই নিমখটো কমকৈ দিছোঁ, বহুতে নিমখটো বেছি নাখায় নহয়। এতিয়া মই হাতেৰে কৰিম, মানে এইখিনি বস্তুটো বা চামুচেৰে কৰিব পাৰে, কিন্তু হাতেৰে আপোনাৰ হাতখন পুৰিব আকৌ। পুৰিব সেইটো কাৰণে ভয়তে মই এইখিনি আগৰ আমাৰ মাহঁতৰ সময়ত গৰৈ মাছ পুৰা ইয়াতে দিছিলে, সেইকাৰণে পিঁয়াজটো বেছি দিবলগীয়া নহয়। কিন্তু এতিয়া এইখিনি বস্তুটো অলপ বেছি হ'ব লাগিব যে, সেইকাৰণে মই পিঁয়াজটো অলপ বেছি দিছোঁ। এটা গোন্ধটো কিবা ধুনীয়া এটা গোন্ধ আহিছে, ভোট জলকীয়া আৰু মানে এইটোৰ এটা কম্বিনেশ্যন মিক্সাৰ ধুনীয়া। এইখিনি আৰু মানে এইফালে পদিনা চাটনি বনাই আছে দত্ত বাইদেৱে। বেঙেনা পোৰা হৈ গ'ল। বেঙেনা আৰু বিলাহী ইতিমধ্যে সকলোবোৰ হৈয়ে গ'ল। এয়া মাটিমাহৰ দাইল আৰু কচু মনাবাই ঘৰতে বনাই আনিছিলে। দাদা খানাটো কেনেকুৱা হৈছে কওক? শুনি ভাল লাগিছে বাৰু। হয়
বাইদেউ আপুনি কওক কেনেকুৱা হৈছে গোটেইকেইটা আইটেম খোৱাই নাই ঠিক আছে এয়া গোটেইখিনি ব্যঞ্জন লৈ নিজেও বহিলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু চাই কেনে পালে জনাব বুলি আশা ৰাখিলোঁ I'm here and I'm feeling fearless. Exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still.